কুচি 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 হা তো শুইছ দে শুই থাক দে তোক ডিষ্টাৰ্ব নিদিওঁ দে আৰামছে শু এক ছেকেণ্ড আজি কিমান দিন হ'ল নো ইভাৰ বাৰ্থডে হৈ আছে বেছি দিন নাই আৰু কিবা এটা কৰাই ভাল হ'ব নেকি গাইছ তোমালোকে আহিলা ইভা মানে মোৰ লগৰজনী বাৰ্থডে মানে আহি আছে বেছি নাই আৰু তাকে ভাবিছোঁ কিবা এটা কৰা ভাল হ'ব নেকি তাৰ কাৰণে কিবা এটা কৰিবলৈ পইচাওতো লাগিব ন তেৰিকা পইচা নাইচোন আইডিয়া ডিংগক ফোন কৰা যায় হেল্ল' ডিংগ ডিংগ ক কি হ'ল কিবা এটা কামতে ফোন কৰিছিলোঁ ৰ তই কি কৰি আছিলি পিছে এনে আছিলোঁ ৱেব চিৰিজ এখন চাই এতিয়া ক কিয় কল কৰিছিলি আচ্ছা আচ্ছা মানে কথাটো হ'ল যে কি কথা আৰে ক'বলৈতো দে মানে চা কথাটো হ'ল যে ইভাৰ বাৰ্থডে আহি আছে আমি কিবা এটা কৰা ভাল হ'ব নেকি তাৰ বাৰ্থডে কাৰণে কি ক তো বেছি নাই আৰু কি কৰিবি ক মই কি ভাবিছোঁ জানো তাইৰ ঘৰত আমি দুটা গৈ তাইক ছাৰপ্ৰাইজ দিম কেক এটা লৈ যাতে তাই গমেই নাপাব মানে আমি যে যাম তাইৰ ঘৰত কি ক ভাল আইডিয়া নে বঢ়িয়া আইডিয়া আমি এটা কেক লৈ যাম দে তাইৰ কাৰণে কি ক তাৰ লগত জুচ লৈ যাম দে আৰু লগত স্পাইচি মেগীটো ভাল হ'ব ন জুচটো হৈ যাব কিন্তু স্পাইচি মেগীটো দামচোন বহুত তাৰ বাজেটে নিমিলিবচোন তেতিয়াহ'লে আৰু এটা কাৰোবাক লগ ধৰো দে তেতিয়া বেছি মানুহ হ'লে দামটো মিলি যাব নালাগে দে বাপা হাৰে আমি দুটাই কাফি অ'কে আমি দুটাই কিয় মেনেজ কৰি ল'ম দে আৰু শুন কালিতো আমি বজাৰ কৰিব যাম ন কলেজৰ কাৰণে ইভাইও যাব তাই আমাৰ লগত তো তাই কালি একো গম নাপায় যাতে আমাৰ প্লেনিঙৰ কথা তই টেনশ্যন নলবি বিন্দাছ থাক তই সাৱধান থাকিবি কিন্তু নহ'লে নাযায় হাতী দুৰ্ঘটনা ঘটি হ'ব বুজিছ নাই টেনশ্যন কাহে লেতে হ'ব পাণ্ডেজি তাই একো গমেই নাপাব তই চাই থাক আৰু দে বহুত দেৰি হ'ল গুড নাইট কালি লগ পাম দে অ'কে গুড নাইট বাই বাই The next morning. হেল্ল' ঐ টিংগ আছনে লাইনত তহঁতে ৰেডি হ'লি নাই যাব বজাৰলৈ ৰেডি ময়ো ৰেডি দে ঠিক আছে দে মই ওলাইছোঁ তহঁতে ওলা জলদি ওলা বাপৰে পালোঁ দে শান্তি এতিয়া তহঁতে কি কিনা কিন মোক এটা ফোনৰ কভাৰহে লাগিছিলে মোৰ কভাৰটো গোটেই হালধীয়া হৈ গৈছে সেইখন দোকান দেখিছ তাতে পাম চাগে বল তাতে সুধি আহোঁগে বাই ভণ্টি হেত কি লাগিব কোৱা ইয়াত চব পাই যাবা মোক মানে মোবাইল কভাৰ লাগিছিলে চাই আছোঁ ৰ'ব ভাল লাগিলে কিনিম এটা চোৱা ভণ্টি ঐ টিংগ চাচোন এইটো কভাৰ ভাল লাগিছে ন ৰঙাটো নেকি ভাল লাগিছে কিন্তু বেয়া লগা নাই দাদা এই কভাৰৰ দাম কিমান এইটোৰ দাম 150 টকা লাগিব নেকি কোৱা তোমাক কমাই দিব পাৰোঁ লাগে যদি কোৱা 100 টকা ইমান দাম অলপমান কমাই দিয়ক না কিমান দিবা কৈ দিয়া তুমি 100 টকা দিলে দিয়ক নহ'লে নালাগে বেলেগৰ ল'ম ব'ল বেলেগৰ ইয়াতছে কমাত পাই যাম ইয়াত বেছি দাম কৈছে 100 টকা দি আছে নহয় কেলৈ যাব লাগিছে আৰু মোৰতে পাই যাবা তোমালোকে বেলেগত যাব দৰকাৰ নাই দিলা তোমাৰ কভাৰটো আৰু 100 টকা দিয়া মোক এইটো লওক 100 টকাটো তোৰটো হৈ গ'ল এতিয়া মোকো লাগিছিল নহয় কাণফুলি এযোৰ ব'ল না সৌ তাতে বিচাৰি আহোঁগে ব'ল তিত্তিৰি ভণ্টি কভাৰটো লৈ যা আৰু কভাৰটো নাই নিয়া তুমি নতুনটো পাহৰিয়ে গৈছিলোঁ থেংক ইউ দেই দাদা একো নাই আহিছোঁ দিয়ক এইটো ভাল লাগিছে মোৰ দিয়া না কোনোবা এইটো তহঁতে মোক মানে কেতিয়া একো গিফ্ট নিদিয়া মানে নবী মানুহ তই কিনিব আহিছ না মই কিনিব আহিছোঁ হা নিজে কিনি ল মে গৰীব হো খাব দে নাটক কৰিব নালাগে চিপছকেইটা গৰু চুৰ্ণি মোৰ পিছে একো ভাল লগা নাই বল দেৰি হৈছে বেছি দেৰি হ'লে ঘৰ পাওঁতে গধূলি হ'বগে বল যাওঁগে হয় পাই বল জলদি যাওঁ ৰ মই ফুড কিনিব আছিল মানে মাৰ কাৰণে তহঁতে ইয়াতে মই পটককৈ গৈ কিনি আনোগে অ'কে তই যা আমি ইয়াতে ৰখি আছোঁ সিহঁতে গমেই নাপায় মই কি কিনিব আহিছোঁ পিছে তাইৰ বা কোনটো ক্লিপ ভাল লাগিছিল ইয়াতচোন ইমান সোপা ক্লিপ আছে হৌটো
এইটো চাগে তাই ভাল লাগিছিল ইহঁত দুটা অহাৰ আগতে মই ক্লিপটো লৈ লওঁ যাতে গম নাপায় মই তাইৰ কাৰণে এই ক্লিপটো লোৱা বুলি বা এই ক্লিপটো পেক কৰি দিবাচোন আৰু কিমান দামনো 50 rupees অনলি অলপ কম নহ'ব নেকি ইয়াতকৈ কমত ক'তো নোপোৱা আৰু লাগে যদি লোৱা হ'ব দিয়ক জলদি দিয়ক ললি নেকি পালোঁ দে এতিয়া ব'ল ঘৰলৈ যাওঁ বাছৰ কাৰণে ৰাখিব লাগিব নাতে ৰাখিব লাগিব কেতিয়াবা আহে বাছখন বাছ আহিলে ব'ল এখন গণেশগুৰি যাব ব'ল চিতে নাম নহ'লে জলদি ব'ল পালোঁ দে ঘৰ ক'ৰবাত গ'লে মানে ইমান টাইম লাগে নহয় কিন্তু তাই যোনটো ক্লিপ ভাল লাগিছিল সেইটো ক্লিপ পালোঁ দে আৰু তাইক সেই বাৰ্থডে দিনাখন তাইক ছাৰপ্ৰাইজ দিম এইটো ক্লিপ দেখাই পেলাই